হেল্ল' গাইজ, কেনে আছা? ময়ো ভালে আছো তোমালোকৰ আশীৰ্বাদত। তেতিয়া আজিও ভিডিঅ' কেইটামান লৈ আহিছোঁ, দুটামান ভাইৰেল ভিডিঅ' আৰু টকৰ্মক তেলামি। চ' পলম নকৰি আজিৰ ভিডিঅ' এতিয়া আৰম্ভ কৰোঁ আহা। তুমি চল বজড়ি কে কি মানে এইবোৰ? স্কুল ইউনিফৰ্মত তোমালোকে এইবোৰ কৰিবলৈ যোৱা নেকি? মা দেউতা তোমালোকক পঢ়িবলৈ পঠায় আৰু তোমালোকে কলেজত গৈ এইবোৰ কৰা। চাল ভৌচৰিকে কলেজত গৈ পঢ়িবলৈ যোৱা নে তোমালোকে এইবোৰ কৰিবলৈ যোৱা? ধেৎ জধা মূৰ্খহঁত, লাজ নাপাওঁ এনেকৈ কেমেৰাৰ আগত অপেন কৰিবলৈ। তাতকৈ ঢেঁকী বুটলিবলৈ যাব পাৰ। ঢেকীয়াৰ কথা মনত পৰি এটা কথা মনত পৰিল। ঢেকীয়া বুটলিবলৈ বোলে নতুন ভিডিঅ' মানে মোৰ লগৰ এজনে চেণ্ড কৰিলে, কি ঢেকীয়া বুটলাৰ বোলে কিবা ভিডিঅ' ওলাইছে। চ' আহকচোন ঢেকীয়া বুটলা ভিডিঅ'টো আজি চাওঁ এবাৰ। কি কৰিছ তই? পাৰ্থী বুলি ভাবিছিলি, লাভ কালে ঠগাই দিলো ন, কিন্তু ঠগাই দিয়া নাই। ৰষ্টাৰ বয় সিমানটো কাকো ঠগোৱা নাই আজিলৈকে। তো আহক ভিডিঅ'টি চাওঁ। বিয়া পাতিম প্লিজ নকৰিবচোন। এতিয়া মোক নহ'লে মই মৰিম। প্লিজ নকৰিব এতিয়া নকৰো আৰু কাৰণ লৈ কৈছো আৰু নকৰিব মানে চবেই জানিব নহয়, আমি পাপাও জানিব আৰু পাপা টিচাৰ হয়। নকৰিব। মই আচলতে ভিডিঅ'টি সেই ল'ৰা বা ছোৱালীজনীক আটক কৰিবলৈ ভিডিঅ'টি বনোৱা নাই। মই এই ভিডিঅ' কৰি থকা অলগদ্ধকেইটাক কৈছোঁ, ভিডিঅ'টো তহঁতে বনাইছ বনা, তাৰ মাক দেউতাক দেখাই তই ডিলিট কৰি দিব পাৰিলি হয়। এনেদৰে ভিডিঅ'টো আপলোড কৰি তহঁতে কি পালি? মনটো বৰ ভাল লাগিল ন, অসমৰ ছোৱালী এজনীক এনেকৈ ভিডিঅ'টি আপলোড কৰি ন। এনেকৈ দুটা জীৱন ধ্বংস কৰোঁতে তহঁতৰ লাজ নালাগিল? ছোৱালী যদি কিমান ৰিকুৱেষ্ট কৰিছে নকৰিব ভিডিঅ' নকৰিব, মই পইচা দিম, মোৰ দেউতা টিচাৰ হয়। আৰে দেউতাক তোলৈ মন কৰা দেখা, দেউতাকজন টিচাৰ হয়, সিহঁতক 2 বছৰ মাৰি তহঁতে বুজাব পাৰিলি হয়। আজি তহঁতৰ বাইৰে বা ভণ্টিৰে যদি এনেকুৱা কৰিলে হয়, তহঁতে এনেকৈ ভিডিঅ' বনাই আপলোড কৰিলি হয়নে? চালা নীলাজ অপদাৰ্থহঁত, তহঁতক গচকি মাৰিবলৈ মন যায়। তহঁতৰ এই মগজু বোলা বস্তুটো নাই নেকি অলপ? এইটো ভগৱানে এনেই দিয়া নাই, ইমান ডাঙৰ মানুহ তহঁতৰ নিজৰ জ্ঞান থাকিব লাগে, এইটো ভগৱানে এনেই দিয়া নাই, এইটো অলপ খটুৱাবি। মোৰ কথাবোৰ শুনি চাগে বৰে পাইছা। চ' আহাচোন আজি কেইটামান আকৌ টিকটক ভিডিঅ' আৰম্ভ কৰোঁ। আল্লাহ অসমীয়া গামোচা এখনৰ মূল্য নাজানো তহঁতে? ঢোল এটা লৈ কি গামোচাখন বান্ধিলে মানে কি এনেকৈ ডেন্স কৰিব লাজ নাপালি টিকটকত এনেকৈ আপলোড কৰিব? অসমীয়া গামোচাখনৰ মূল্য নাজানো তহঁতে? অভদ্ৰ নীলেজ সৰুবাৰ, অসমীয়া গামোচাখনৰ মূল্য নাজানো তহঁতে? অসমত থকা যোগ্যৰে নহয় অপদাৰ্থ ভৌশ্ৰীক এখন কৰবাৰ চাল্লা। দেউতা মোক বিয়া পাতিব লাগে নহয়। ভালে ক'ৰবাত ছোৱালী চালে যদি কওঁ, আমি কথা পাতিব যাম। কথা পাতিব নোৱাৰো, পলুৱাই আনিব লাগিব। কেলেই? সেইজনী ছোৱালী নহয় নহয়, সেইজনী বোৱাৰীয়ে কৈছে। জধা মূৰ্খ চালা, ইমান পঢ়ি শুনি বোৱাৰীহে বিচাৰি পালি। অসমীয়াৰ নামত কলংক চাল্লা, বনাবলৈ ভিডিঅ' বিচাৰি নাপালি আৰু অপদাৰ্থখন কৰবাৰ ফাল্টু। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বোৰ চাই কেনে পালা? যদি ভাল পালা তো লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি নাপাহৰিবা। আৰু মোৰ চেনেল যোনে নতুন আহিছা ন, তো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু কিবা যদি ভুল ভ্ৰান্তি তলত কমেণ্ট কৰি জনাবা। নতুন চেনেল হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে। চ' আজিলৈ ইমানে, ধন্যবাদ।